এইবাৰ মুঠতে তোৰ ভাগ গোটেইকেইটা কণী মোৰ ভাগ আমি ধৰি ল আৰু তই জিকিব নোৱাৰ মুঠতে ভগৱানহে জানে আৰু আপোনাতকে কাম এটা কথা ভাবিছো বুজিছে সেইডোখৰ প্ৰবৰ্তন কেইটামান দেখিছো যা আজি তোৰ বিহু নহয় এইটো লাও খাপ বেঙেনা খাপ কৰিম আৰু তই সদায় সদায় এগাল পোৱালি দিবি দেই আৰু তাৰ লগতে এই পোৱালি দিয়াৰ পিছত এগাল গাখীৰ দিবি আমি খাব লাগিব নহয় কিন্তু আমাৰ এইটো এতিয়ালৈকে শুই উঠা নাই কালি ক'লে সি গৰু গা ধুব যাম বুলি তাক যোগাৰ দিব ক'লে ইমান যোগাৰ চোগাৰ দিব পৰা এতিয়ালৈকে উঠা নাই ৰাম ৰাম উঠিছে নাই মামা যাব ওলালে মই যাম দেই এই তহঁতৰ গৰু আছে দেখোন কি তহঁতৰ পাপা নাযায় নি গা ধুবলৈ যাই যিমান থাকে যা এই দুটা একেলগে যাওঁ নাই আমাৰ পাপাই ঘৰতে গা ধুৱালে এতিয়া মই ক'লো বোলো ঘৰতে গা ধুৱাব নালাগে বোলে সকলো নদীত গা ধুমগে কিন্তু নামানে নহয় তেওঁ বোলে ঘৰতে গা ধুৱাব আৰু ক'লো নাযায় বোলে ওলাই এইটো মই কি যোৱাই পালো আৰু দেই ইমান চুস্তি নে আজি গৰু বিহুৰ দিনাখনি বোলো ঘৰতে গা ধোৱা নে যাচোন বোলো অকণমান বাহিৰত গৈ গা ধোৱাটো এনেকে নদীত গৈ পেলি এইটো কেনেকে চলিছে মোৰ ভনীজনী তাইহে জানে আৰু কি ক'ব আৰু পিছে ৰাম ক'লৈ গ'ল ৰাম সিওতো বাপৰ নিচিনাহে যা শুই আছে জগতে যা সকলো যাওঁ একেলগে ৰ'ব তেন্তে মই অলপ আগবাঢ়িয়ে গৈ থাকো পাই উঠিলো আৰু দেউতা ইমান চৰি গৈছে ক'তনো শুবলৈ শান্তি পাওঁ পিছে দেউতা গ'লগে নেকি জানো গ'লতে নাইছো মই ধৰিব পৰা নাই দেই একো ৰাম তই উঠিলি মানে তোৰ কিমান দেউতাই চৰি ফুৰিছে বাহিৰৰ পৰা তই যাব দেখা নাই নে ইমান কুম্ভকৰ নিচিনা খোৱা নাই মই তই 5টা বজাত উঠি পেলাই তহঁতৰ পাপাৰ লগতে গা চা ধুলো আমাৰ পাপাৰ লগতে গৰু চৰু ধুৱাই মেলি আহিলোগে তই তোলে শুই আছ মনময় থাকি জ্ঞানী মেন নকবি এইবিলাক কথা ক'লে আমাৰ ৰামে বেয়া পায় ৰ তহঁতি অকমান মই চাহকে বনাই লওঁগে মই চাহ নাখাওঁ তাই চাহ খাই থাকো দেউতাই আমাক সিফালে থৈ গুচি যাবগে আহি খামি দিয়া মামী ময়ো নাখাওঁ মই আহি খামি আৰু যা তেন্তে বলা বই আমি যাওঁহে পাই বিচনাখন পাৰি থৈ পেলাই এশ শাক খাব লাগিব নহয় আজি তাকে গোটাওঁগে দাইটি এইবাৰ বোলো গা ধোৱাটো পূবফালে কৰিলেগে ন সিবা আকৌ পশ্চিম ফালে আছিলে মই আকৌ সেইফালে যাব ওলাইছিলো আপোনাক দেখিলো বুলিহে আকৌ ঘূৰি গুচি গৈ পেলাই নদীখনটো শুকাই গ'লে সেইফালে পশ্চিম ফালেকে এটা মাথো এটা বনাই দিলেগে তাৰপিছত এইফালে পানী নোহোৱাই হ'ল সেইটো কাৰণে নদী শুকাই গ'লগে সেইটো কাৰণে বোলে ভাবিলো কিনো আৰু নদী শুকাই যায় কৰিমগে পূবফালে বোলে ধুনীয়াকৈ নদী আছে তাকে কৰিমগে আৰু সেইবাবে গাঁৱৰ এজনক কথা পাতিম বুলি এইবাৰ গাঁৱতো এইপিনে কৰিলো বাৰু ঠিকেই কৰিলে আৰু দে তুমি যে আমাৰ থৈ গুচি আহিলাগে তহঁতলৈ ৰখি থাকিব লাগিছিল নেকি আকৌ তহঁতলৈ ৰখি থাকিলে সিফালে মানুহে গা ধুৱাই গুচি আহিব ঘৰলে সেইটো কাৰণে মই গুচি আহিলো এতিয়া আহিল নহয় বৈ যাওঁ পটাপট গা ধুৱাই মেলি ঘৰলৈ আহিব লাগে আকৌ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়িছা মাৰে সৰু বাপেৰে সৰু তই হবি মোৰ গৰু ক'ত যাবিগে তহঁতি যা বাৰু কিন্তু কণী গোটাই শেষ কৰি নেপেলাবি কেইটামান লৈ আহিবি ঘৰলৈ ঘৰত খাব লাগিব নহয় কালি কণী অনা দেখি এসপ্তাহলৈকে একো অনাই নাই আৰু 10টামান কণী পাই আনিবি 2 সপ্তাহ খাম দেই বাবা তুমি আহি থাকিবা আমি গৈ থাকো দেই গৰুজনী যদি দিবাগে হ'ব যা মই গৈ আছো গৰুজনী থৈ পেলাই আৰু কিন্তু কণী এগালমান পাই আনিবি দেই নেপালে কিন্তু মাৰ খাবি কিন্তু তই ঘৰত খোৱাব নাপাবি অ'কে ফাদাৰ বই মামা যাওঁ দেই যা কিন্তু তাৰ আগতে সেই মাখিলতী পাতডাল এডাল থৈ যাবি ঘৰত আমি গধূলি সময়ত জাক দিব লাগিব নহয় গৰু আছে আমাৰ ঘৰত হ'ব নিনো খলে আচ্ছা আপুনি মানে ইয়াতে আছে মানে মই আপোনাক কিমান বিচাৰি ফুৰিছো মই জানো আৰু ভগৱানহে জানে আৰু আপোনাতকে কাম এটা কথা ভাবিছো বুজিছে সেইডোখৰ প্ৰবৰ্তন কেইটামান দেখিছো বলক খাই আহোগে মই যাওঁ দেই আপুনি আহি থাকক বাৰু মোৰ পিছে কম নহ'ব দেই নিজে ক'লে নিজে কৈ গুচি গ'লগে আকৌ মোলৈ অকণমান সময় নৰখিলে দেখোন
যাওঁ এই বগীকো আগভাগ থৈ পিনে মই ইয়াৰ লগত গৈ পিনে হেৰি কৰি আনোগে এই পৰুৱাটোক কিনে বিচাৰি আনোগে খাব লাগিব নহয় আৰু পৰম্পৰা মেইনে পৰম্পৰা ৰক্ষা কৰিলেহে থাকিব মই যাতে জীয়াই তয়ো কিন্তু তম নহবি দেই অথনি তই নিজে কথাবিলাক কলি নিজে যি কলি তাৰপিছত গুচি আহিলি যে অকমানেও সময় মূল্য নৰখিলিও তই মই আপোনাক ৰখি দিব পাৰো কিন্তু ৰখি দিলে যে এই পোৱাটো কোনোবা লৈ যাবগে তেতিয়া কি কৰিব সেইটো কাৰণে মই আগত গুচি আহিলো আৰু এই পোৱাটো চাই আহি পিনে যাওক এতিয়া গছৰ পৰা উঠি যাওক আৰু ফিককে গৈ পাৰি নগে তই নেকি এই হেন পেটা মানডালে গছৰ পৰা উঠিব পাৰে নেকি কেনেবাকে গছৰ পৰা উঠিব পাৰিলো পিৰে তলত নামিহে আহিম মই নওঁ দেই ডকালে পৰুৱা টোপে নাখাওঁ তেতিয়াও গছৰ পৰা উঠিব নাই তই যি যা গৈ পিনে পাৰি আনগে খামহে আৰু মই অকলে আপোনাৰ এনেই মাতিলো দেই ভাবিছিলো আপুনি গছৰ ওপৰত মানে গৈ পাৰিব তাৰপিছত মই খাম আৰু বুলি আপোনাৰ এনেই মাতিলো মই নিজে গৈ নিজৰ ভাল আছিলে এতিয়া সেইজনী বহুত টকা ভাগ কৰিব লাগিব সময় দিয়া নাই তই মাতিছিলি যা পাৰগে এতিয়া দুটাই লৈ মেলি ঘৰলৈ যাওঁ আৰু ৰ'ব গৈছো আৰু ভালকৈ উঠিবি আকৌ দেই কেনেবাকে পৰুৱা চৰুৱা পকত সোমালে ৰক্ষা নাপাবি এবাৰ কি হ'ল গম পোৱা নাই এনেকে মই গছৰ পৰা উঠিছিলো নহয় তাৰপিছত পকোৱে মোৱে কাণে ভূমিয়ে মুৰিয়ে যিখনে পৰুৱা সোমালে সেইদিনাখনি বাৰু মই আমলি পোৱা বাঁহ ভাঙিবলৈ নুঠা হলো আৰু সেইটো কাৰণে যোৱা নাই আপুনি বৰ ভয় কৰা মানুহ দেই মোৰ কিমান 100 মান সোমালে এতিয়াতে ভয় নকওঁ কি তোৰ 100 মান সোমালে পকত তই কি সাজত মৰিলে তোমাৰে মাৰ এইবাৰ মুঠত তোৰ ভাগ গোটেইকেইটা কণী মোৰ ভাগ আপুনি ধৰি ল আৰু তই জিকিব নোৱাৰ মুঠতে এতিয়া গম পাইছিবি কাৰ কণী কি হয় দে আকৌ হেৰি নহয় এইবাৰ জিকিলি বুলি কি তই ইমান ধেৰ মাৰিব আহিছ নেকি এইবাৰ থাকে এইবাৰ মই জিকিম বুলি ক'লো নহয় মই জিকিম সেই জিকিব বোলে কথা শুনা তহঁতি মানে খেলা আৰম্ভ কৰিয়ে দিলি মানে আমি চাহে আছিলো বঢ়িয়া খেলিছিলো তহঁতিকেইটাই তহঁতি মানে এতিয়াহে আহিছ খেলা যদি ক খেলোৱা আমি খেলিবলৈ আহিছো খেলোৱা হেল্ল' গাইজ আজি ভিডিঅ'টো ইমানে যদি চাই ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব আমাৰ এই চেনেলটো আৰু যদিহে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই ভাল পায় আৰু আপোনাৰ বন্ধুবিলাকে যদি চাই ভাল পায় তেনেহ'লে সিহঁতক শ্বেয়াৰ কৰি দিব দেই ৰাইজে